নমস্কাৰ সকলোকে। আজি দুপৰীয়া কোমোৰা আৰু মুৰ্গী মাংস বনালোঁ। বলকচোন কেনেকৈ বনাইছোঁ। আৰু এই কেৰাহীটো যে দেখিছে, এইটো শাহুমাৰ কেৰাহী আছিলে। মই দেখাৰ পৰা এনেকুৱাই নাহিব আৰু কেৰাহীটো ক'লাবোৰে। আৰু ইয়াতে পিঁয়াজ, জলকীয়া, তাৰপিছত জিৰা গুড়া, হালধি, আদা নহৰুৰ পেষ্ট, তাৰপিছত মিট মছলা সকলোখিনি দি ল'লোঁ ইয়াতে। আৰু ইয়াতে এতিয়া দিলোঁ মাংস। আৰু এতিয়া দি কিছু সময় লৰাই থাকিম। লৰাই কিনে ঢাকনিখন মাৰি থৈ দিম। আৰু ইয়াতে এতিয়া দিলোঁ নিমখ। আৰু এতিয়া ইয়াতে দিম কাটি থৈ দিয়া কোমোৰা আৰু আলু এটা দিছোঁ, বেছি দিয়া নাই। আৰু কিছু সময় এনেকৈ লৰাই ঢাকনিখন মাৰি থৈ দিম। এতিয়া দিছোঁ ইয়াতে অলপ গৰম মছলা। আৰু এই কোমোৰাখিনি প্ৰায় সিজিয়ে গৈছে। আৰু ইয়াতে এতিয়া দিম পানী। আৰু কোমোৰা আৰু মুৰ্গীৰ মাংস এই ফাৰ্ষ্ট বনাইছোঁ, আগতে বনোৱা নাই। আৰু চাওকচোন কি ধুনীয়া কালাৰ উঠিছে। এনেকৈ হৈ গ'ল মোৰ আঞ্জা। আজিলৈ এৰিছোঁ। বাই বাই।